নমস্কাৰ। আজি মই আপোনালোকৰ আগত নাৰী দিৱসৰ সম্পৰ্কে, নাৰী অধিকাৰ সম্পৰ্কে, নাৰী মৰ্যাদা সম্পৰ্কে দুআষাৰমান ক'বলৈ কাৰণে এই ভিডিঅ'টো কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই মোক কৃতাৰ্থ কৰিব। জাতিৰ পিতা মহাত্মা গান্ধীয়ে এটা কথা কৈছিল যে এগৰাকী পুৰুষক শিক্ষিত কৰা মানে এজন ব্যক্তিক শিক্ষিত কৰা, কিন্তু এগৰাকী নাৰীক শিক্ষা দিয়া মানে, শিক্ষিত কৰা মানে তেওঁ পৰিয়ালটোক শিক্ষিত কৰা, এটা পৰিয়ালক শিক্ষিত কৰা, এখন সমাজক শিক্ষিত কৰা। গান্ধীজীয়ে মৰ্মে মৰ্মে এটা কথা উপলব্ধি কৰিছিল যে নাৰী যেতিয়ালৈকে শিক্ষিত নহয় তেতিয়ালৈকে সমাজখনত অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্ষণ আদি হৈয়ে থাকিব। হয়, আচলতে এগৰাকী শিক্ষিত নাৰীয়েহে নাৰীৰ অধিকাৰ সম্পৰ্কে চিন্তা কৰিব পাৰে, নাৰীৰ মৰ্যাদা সম্পৰ্কে এটা চিন্তা কৰিব পাৰে। শিক্ষিত নাৰী এগৰাকীয়ে ক'বলৈ গ'লে নাৰী আচলতে এটা শব্দ নহয়। নাৰী ত্যাগ, সাহস, সৌন্দৰ্য আৰু মমতাৰ প্ৰতীক। নাৰীৰ সৃষ্টিৰ প্ৰতীক। আচলতে নাৰী অবিহনেতো এইখন সংসাৰটোৰ সৃষ্টিয়ে নাই ন। এখন সমাজৰ সৰ্বাংগীন উন্নয়ন কৰিবলৈ হ'লে নাৰীক মৰ্যাদা দিবই লাগিব, নাৰীক সন্মান যাচিবই লাগিব। আমাৰ পৰিয়ালটোলৈ চাওকচোন, মানে যৌথ পৰিয়ালেই হওক, একক পৰিয়ালেই হওক, নাৰীগৰাকী বা চাকৰিয়ালেই হওক, যিয়ে নহওক, ৰাতিপুৱাৰ পৰা ৰাতি এপৰলৈকে কিন্তু নাৰীগৰাকীয়ে ঘৰখন চম্ভালি থাকে। লাগিলে তেওঁ ঘৰত কাম কৰা বন কৰা মানুহেই থাকক, তথাপিতো আজি ৰাতিপুৱা কি খাব, তেওঁৰ স্বামীৰ টিফিন দিয়া, সন্তানৰ টিফিন দিয়া, শহুৰ শাহুৰক প্ৰতিপালন কৰা, গোটেই কামবিলাক আচলতে কৰে। এগৰাকী নাৰীক মন কৰিব, যেনেকুৱা আধুনিক নহওক, আটাইতকৈ দেৰিলৈকে ৰাতিপুৱা শুই থাকিব নোৱাৰে আৰু আটাইতকৈ সোনকালে ৰাতি শুব নোৱাৰে। সেইখিনি তেওঁ নাৰীত্বৰ আচলতে তেওঁ ভাৱমূৰ্তি। সন্তান এটাক চাবচোন, স্কুল কলেজৰ পৰা আহি চিধাই ঘৰখনত যেতিয়া মাকক ইফালে সিফালে নেদেখি চিধাই সুধে, মা ক'ত? কেতিয়াও নুসুধে দেউতাক ক'ত বুলি। তেওঁ দেউতাককো বিচাৰে, বেলেগ কাৰণত বিচাৰিব, কাৰণ এখন চাইকেল যেনেকৈ দুটা চকাৰেহে চলে, এটা চকা নহ'লে চাইকেলখন অচল, ঠিক সেইদৰে নাৰী আৰু পুৰুষ উভয়ৰে প্ৰচেষ্টাতহে সংসাৰ এখন চলে। কিন্তু এখন ঘৰত চাবচোন, মা অবিহনে কিবা যেন একোৱেই যেন নাই, তেনেকুৱা হয়। অথচ নাৰীগৰাকীয়ে ইমান কাম কৰা স্বত্বেও, ৰন্ধা বঢ়াৰ পৰা আৰম্ভ কৰি কাপোৰ কানি হোৱালৈকে, তেওঁ চাকৰিৰ পৰা আহিও আকৌ কামতে ধৰে। তথাপিও কিন্তু তেওঁ ঘৰখনত দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰেহে, মানে সন্তানৰ পৰাই হওক বা অন্য মানুহৰ পৰাই, কাম কৰা বন কৰা মানুহৰ পৰাই হওক, ভয়টো যিটো মানে এটা সম্ভ্ৰম বুলি কয়, সেইটো কিন্তু নাৰীগৰাকীয়ে নাপায়। এতিয়া এগৰাকী নাৰীয়ে আচলতে চাব, কি কৰিব নোৱাৰে। অলপ দিনৰ আগলৈকে নোৱাৰিছিল, হয়, এৰোপ্লেন চলাব পৰা নাছিল, বাট আচলতে নাৰীবিলাকক সুযোগ দিয়া নহয়, কৰিবলৈ দিলেতো কি কৰিব নোৱাৰে তেওঁলোকে। নাৰীয়ে সন্তান জন্ম দিয়াৰ পৰা আজি এৰোপ্লেনলৈকে চলাইছে। তথাপিও আজি নাৰী দিৱস পাতিবলগীয়া হৈছে, পুৰুষ দিৱসটো পাতিবলগীয়া হোৱা নাই। কিয়? কাৰণ নাৰী আজিও প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে। আচৰিত লগা এটা কথা কি, আমাৰ দেশখনত দেৱীক পূজা কৰে। বিদ্যাৰ কাৰণে সৰস্বতী দেৱীক, সম্পত্তিৰ কাৰণে ধন সম্পত্তিৰ কাৰণে লক্ষ্মী দেৱীক, দুষ্টক পালনৰ কাৰণে দুৰ্গা দেৱীক, শক্তিৰ কাৰণে কালী দেৱীক পূজা কৰে। অথচ জীৱিত নাৰীগৰাকীক লাঞ্ছিত বঞ্চিত কৰিবলৈ, প্ৰাপ্যৰ পৰা বঞ্চিত কৰিবলৈ অকণো ইতস্তাত নকৰে। সেইকাৰণে কৈছোঁ যে আমিহে নাৰী দিৱস পাতিবলগীয়া হৈছে, পুৰুষ দিৱসটো পাতিবলগীয়া হোৱা নাই। অথচ চক সেই তাহানিতে জয়মতী কৰি, মূলা গাভৰু কনকলতাই দেশৰ কাৰণে কিমান ত্যাগ কৰি থৈ গৈছে। জয়মতী কৰিয়ে যদি সেই চাওদাঙৰ কষ্টবিলাক সহ্য কৰিব নোৱাৰি কৈ দিলেহেঁতেন গদাপাণি ক'ত আছে, তেওঁ জানে। তেওঁ সেইকাৰণে নাজানো বুলি মিছা কথাও কোৱা নাই। তেওঁ কৈছে যে মই নকওঁ। গাত উতলা পানী ঢালি দিছে, চমতাৰে কোবাইছে, তথাপি মাত এষাৰ নামাতিলে।
আৰু যদি গদাপাণি ধৰা পৰি গ'লহেঁতেন, আমি গদাধৰ সিংহৰ নিচিনা এজন ৰজা নাপালোঁহেঁতেন। আৰু তেতিয়া কি হ'লহেঁতেন, অসমৰ মানচিত্ৰ কিন্তু মানে অসমখনৰ ইতিহাসটো বহুত বেলেগ হৈ গ'লহেঁতেন। কনকলতাই সেই 14 বছৰ বয়সতে বুকুত গুলি পাতি লৈছিল দেশ স্বাধীন কৰিবৰ কাৰণে। মূলাগাভৰ কথা সকলোৱে জানেই। প্ৰাচীন মংগগৈ যেতিয়া যুদ্ধত পৰিল, ৰণত পৰিল, তেওঁ ৰুদ্ৰমূৰ্তি ধৰি পুৰুষৰ সাজ পিন্ধি ঘোঁৰাত উঠি তৰোৱাল চলাই যুদ্ধত নামি পৰিল। নিজে মৃত্যুবৰণ কৰিলে, কিন্তু বহুত শত্ৰুক তেওঁক মাৰি থৈ গ'ল। ফুলেশ্বৰী কুঁৱৰীৰ কথা ক'লোৱেই, অম্বিকা, সৰ্বেশ্বৰী, শিৱসিংহৰ ছত্ৰভংগ যুগ পৰিছিল বুলি জ্যোতিষে ক'লে যে আপুনি এতিয়া বহিৰজা হৈ থাকক। তেওঁ ফুলেশ্বৰী কুঁৱৰী, সৰ্বেশ্বৰী, অম্বিকাক দায়িত্ব দিছিল। আৰু তেওঁলোকে কিমান সুন্দৰকৈ ষষ্ঠী বিদ্যানৱ আপোনালোকে জানেই, অম্বিকা তত্বাৱধানত লিখা হৈছিল। শিৱসাগৰ শিৱদৌল দেখিছে, তেওঁলোকে কৈছিল আটাইকেইগৰাকীয়ে যে তেওঁ নাৰীয়ে যে ৰাজ্য শাসন কৰিব পাৰে, সেই তেতিয়াই তেওঁলোকে দেখুৱাই থৈ গৈছে। এতিয়া মই এটা উদাহৰণ দিওঁ, আজিও নাৰী কেনেকুৱা ধৰণে মানে অৱনমিত হৈ আছে। উত্তৰ প্ৰদেশৰ চাৰহানপুৰ জিলা বুলি কয়, তাৰ এগৰাকী 39 বছৰীয়া মহিলাই কৈছিল যে মই যেতিয়া কিষাণ ক্ৰেডিট কাৰ্ডখন ল'বৰ কাৰণে অফিচলৈ গৈছিলোঁ, তেতিয়া মোক অফিচাৰজনে ক'লে যে যোৱা স্বামীক লৈ আহাগৈ। তেওঁ কৈছে মই নিজে কৃষক, 16 একৰ মাটিত মই খেতি কৰোঁ, তথাপি কিষাণ ক্ৰেডিট কাৰ্ডখন পাবৰ কাৰণে মই স্বামীক লৈ আহিলেহে হয়। তেওঁ খুব দুখেৰে কৈছিল যে আমাৰ প্ৰায় 80% মহিলাই খেতি কাম কৰে, খেতিত জড়িত হৈ থাকে, কিন্তু কেতিয়াও কৃষক বুলি তেওঁলোকৰ স্বীকৃতি নাপায় বা পৰিচয় দিয়া নহয়। তেনেকৈ মধ্যপ্ৰদেশৰ সীমা পাণ্ডে নামৰ এগৰাকীয়ে কৈছে যে আমি দিনে ৰাতিয়ে কাম কৰোঁ খেতিৰ কাৰণে, আচল কষ্টকৰ কামবোৰ আমিয়ে কৰোঁ, কিন্তু কৃষি সেই ফচল, সেই শস্য বিক্ৰীৰ সিদ্ধান্ত লোৱাটো পুৰুষে কৰে, আৰু বিক্ৰীৰ পইচাখিনিও তেওঁলোকৰ হাততে থাকে। আমি ইমান দিনে ৰাতি একাকাৰ কৰি সেই শস্যখিনি বাবদ পোৱা ধনখিনি কিন্তু আমি চুবলৈকে নাপাওঁ। আমি যেতিয়া তেওঁলোকৰ ওচৰত হাত পাতিবলগীয়া হয় ঘৰখনৰ বস্তু এটা কিনিবৰ কাৰণে, আমাৰ বিলাসিতাৰ বাবে নহয়, ঘৰখনৰ বাবে, নিজকে কিবা ভিক্ষাৰী লাগে। গতিকে এই দুটা মই উদাহৰণহে কৈছোঁ যে আজিও যে আচলতে এনেকৈ নাৰীয়ে মানে উচিত প্ৰাপ্যৰ পৰা মানে বঞ্চিত হৈ আছে, সেই কথাখিনিয়ে কৈছোঁ। যিসকল নাৰীয়ে পথাৰত নানামে, মানে খেতি কামত নালাগে, ধৰক ৰোৱনী দাৱনী বা অন্য ধৰণৰ কাম নকৰে, সেইসকলক সেই দিনকেইটাত, খেতিৰ দিনকেইটাত কিন্তু চাহ বনোৱা, জলপান বনোৱা, ভাত বনোৱা বা পথাৰলৈ জলপান ভাত আদি অনা নিয়া কৰা কামতেই ব্যস্ত হৈ থাকে। সেইকাৰণে আমি প্ৰায় দেখোঁ যে সেই সময়ত যদি সভা সমিতি পাতোঁ, উপস্থিতি নহয় বা সভা সমিতি পতা নহয় যে এইটো কাৰণে যে এতিয়া খেতিৰ সময়, আৰু যদি কেনেবাকৈ পাতিবলগীয়া হয় তেতিয়া কি পুৰুষ কি মহিলা উপস্থিতি খুব কম হয়। আৰু এটা কথা চাব, আজিকালিতো খুবেই শুনিবলৈ পোৱা যায় ন, ধৰ্ষিতা হোৱাৰ কথা। ধৰ্ষণ কৰি আকৌ জীয়াইও নাৰাখে, মাৰি পেলাই। সৰু সৰু ছোৱালীবিলাক 9-10 বছৰীয়া 8 বছৰীয়া সৰু সৰু ছোৱালীক বৃদ্ধই ধৰ্ষণ কৰিছে। আৰু ল'ৰাবিলাককো দেখিছোঁ প্ৰথমে প্ৰেম কৰা দেখুৱাই পেলাই তেওঁলোকক ধৰ্ষণ কৰে, ধৰ্ষণ কৰাৰ পিছত হয় হত্যা কৰে, নহয় ৰাস্তাত দলিয়াই পেলাই থৈ যায়। কেনেকুৱা মানে দুখ লগা কথা ন। নাৰীক আমাৰ দেশতে পূজা কৰে, অথচ সেই নাৰীকে এনেকুৱা কৰে। গতিকে আমি দেখিছে যিসকল ধৰ্ষিতা হয় তেওঁলোকক মানুহে একেবাৰে, আমি মহিলাই হওক, নাৰীয়ে হওক বা পুৰুষে হওক, একদম মানে এনেকুৱাকৈ চাই গোটেই ঘৰখনৰ পৰিয়ালটো মানুহখিনিও লাজত মুখ উলিয়াব নোৱাৰা হয়। কিন্তু সেই ধৰ্ষণ কৰাকেইটাই কিন্তু বিন্দাছ সমাজত ঘূৰি ফুৰে, সিহঁতৰ একো নহয়। বহু নাৰীয়ে ছুইচাইড পৰ্যন্ত কৰিবলগীয়া হয় এনেকুৱাবোৰ ঘটনাৰ কাৰণে, কিন্তু পুৰুষজনে কেতিয়াও নকৰে, তেওঁ কেতিয়াও লজ্জিত নহয়। আৰু আমাৰ সমাজখনেই তেনেকুৱা, নাৰীগৰাকীকে চব ক্ষেত্ৰতে দোষাৰোপ কৰা হয়, পুৰুষক নহয়। আৰু এটা দুখ লগা কথা কি জানেনে, নাৰী এগৰাকীয়ে কিমান নৰক যন্ত্ৰণা ভুগি এটা সন্তান জন্ম দিয়ে, আমি সকলোৱে জানো যিসকল মাতৃ হৈছোঁ। কিন্তু সেই সন্তানটিয়ে মাকৰ উপাধিটো ল'ব নোৱাৰে, তেওঁ পিতৃ উপাধিহে ল'ব পাৰে। সন্তানে উপাধি লোৱা বাদেই দিয়ক, নাৰীগৰাকীয়ে বিয়া হৈ আহিয়েই সেই জন্মৰ পৰা যিটো উপাধি ব্যৱহাৰ কৰি থাকিলে সেই উপাধিটো কিন্তু তেওঁ হেৰুৱাবলগীয়া হয়। তেনেহ'লে কেনেকৈ ক'ম আজি নাৰী আমি ইমান মানে সবল হৈছোঁ বুলি।
হয়, নাৰী সবলীকৰণৰ ব্যৱস্থা কৰা হৈছে। তাৰ বাবে কিন্তু আমি বৰ্তমানৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ দিবই লাগিব। নাৰী সবলীকৰণ মানে কি? ৰাজনীতি, সমাজনীতি, অৰ্থনীতি সকলো ক্ষেত্ৰতে নাৰী এগৰাকীয়ে মানে নিজে সিদ্ধান্ত ল'ব পাৰে। তেওঁ নিজৰ ভাৱমূৰ্তি নিজে গঢ়ি তুলিব পাৰে, নিজৰ ওপৰত, নিজৰ ভৰিৰ ওপৰত নিজে থিয় হ'ব পাৰে। এটা কথা কিন্তু আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়েও এটা কথা কৈছে যে আচলতে নাৰী সবলীকৰণ কৰিছোঁ হয়, নাৰীৰ নামত বিভিন্ন আঁচনি আমি দিছোঁ হয়। সেইকাৰণে মোদীজীয়ে কৈছে যে मर्द की क्या औकात है कि नारी को सशक्त बनाए। नारी तो पहले से ही सशक्त है, हम ये योजना इसलिए दे रहे हैं ताकि नारी जिंदगी भर सम्मान से जिए, सिर उठाकर जिए। সঁচা কথা, নাৰী আগৰে পৰাই সবল। নাৰীক বেলেগে সবলীকৰণ কৰিব নালাগে, কিন্তু নিজৰ ঘৰখনত, নিজৰ পৰিয়ালটোত বা নিজৰ সমাজখনত উপযুক্ত সন্মানকণ নোপোৱাৰ কাৰণেই নাৰী সবলীকৰণ কৰিবলগীয়া হৈছে। বেছি দীঘলীয়া নকৰোঁ, মাত্ৰ এটা কথাই কওঁ, উপযুক্ত সন্মানকণ নোপোৱাৰ কাৰণেই নাৰী সবলীকৰণ কৰিবলগীয়া হৈছে। বেছি দীঘলীয়া নকৰোঁ, মাত্ৰ এটা কথাই কওঁ, যিদিনাখনে নাৰীয়ে নাৰীক হিংসা কৰিবলৈ এৰি আমি উচিত মৰ্যাদা দিম, উচিত প্ৰাপ্য মহিলা এগৰাকীক প্ৰাপ্য সন্মান দিম, সেইদিনাখনহে নাৰী দিৱসৰ তাৎপৰ্য ৰক্ষা হ'ব। আৰু তেতিয়াৰ পৰা আমাৰ নাৰী দিৱস পতাৰ কোনো মানে প্ৰয়োজনেই নাথাকিব। ধন্যবাদ, ইমানখিনিলৈকে ক'লোঁ। বহুত কথা থাকি গ'ল ক'বলৈ। নমস্কাৰ, শুভৰাত্ৰি।